বিপিএফ দলক কি কয় হাগ্ৰামাক বড়ো অঞ্চলত সোমাব দিব নালাগে বা বিপিএফ দলক বড়ো অঞ্চলত সোমাব দিব নালাগে মানে হাগ্ৰামায়ে বা বিপিএফ দলে 6 জনগোষ্ঠীক এসটি দিব লাগে বুলি এনওসি দিছে সেইটো যদি হয় বড়ো সকলে ঠেৰ বেঠেৰ হ'ব মানে শেষ হৈ যাব এই কাৰণে আমি আপসুয়ে এনডিএফবিয়ে 6 জনগোষ্ঠী হোৱাটো আমি নিবিচাৰে কিন্তু হাগ্ৰামায়ে এইটো হ'ব লাগে বুলি কৈছে এই কাৰণে বড়ো সমাজৰ পৰা হাগ্ৰামাক বয়কট কৰিব লাগে সাহস আছে মই যদি বয়কট হ'ব লাগে প্ৰথমত আপসু কৰক ইয়াৰ পিছত মোক কৰক আপসুকে ফাৰ্ষ্ট বয়কট কৰিব লাগে বড়ো সমাজে ইয়াৰ পিছত ময়ো হ'ব কাৰণে ৰেডি আমি 2016 চনত বিটিসি চৰকাৰৰ পৰা 6 জনগোষ্ঠী বা আদিবাসী আৰু ৰাজবংশীসকলক এসটিকৰণ দিব লাগে বুলি আমি বিটিসি চৰকাৰৰ পৰা দিছে 2016 কয় বছৰ হ'ল আজি 17 18 19 3 বছৰো হোৱা নাই কিন্তু আপসুয়ে কেতিয়া দিছে জানে 2006 চনত 19 মাৰ্চত এইটো আগত না পিছত 2006 চনটো আগত না পিছত আগত না তেতিয়া আপসুক এটা বড়ো সমাজৰ পৰা বয়কট কৰিব লাগিব আগত ইহঁতে আগত আপসুহে আগত দিছে 2006 চনটো আগত না 2016 টো আগত 2006 চনটো আগত হয় না নহয় 2006 চনত আখৰাছু লগত এই আপসু হেড অফিসত বাগান চাইডে আলোচনা কৰি পেলাই কি কৈছে 19 মাৰ্চ এইটো আগত না পিছত এতিয়া কাক বয়কট কৰিব আগত আপসু কৰক ইয়াৰ পিছত মই হয় না নহয় আপসু যে কৈ আছে এই সাংসুমা যে কৈ আছে প্ৰমোদ বড়ো যে কৈ আছে বা কোনোবাই যে কৈ আছে এলডিএফবি 2006 চনত 6 জনগোষ্ঠীক এসটি দিব লাগে বুলি কোৱাটো খুব আগতে ইহঁতে কৈছে ইহঁতে দি পেলাই এতিয়া লুকাই পেলাই আমাক বদনাম কৰিবৰ কাৰণে আমাকতো কি বদনাম দিব লাগে ইহঁতে পাবই বদনামৰ কথা নহয় 6 জনগোষ্ঠী এসটি পাবই আজি নহয় কালি নহয় কৰিব পাব কিন্তু কথাটো হ'ল আজিকালিৰ দিনত যিসকল এসটি আছে ট্ৰাইবেল আছে ইহঁতে একো ক্ষতি নোহোৱাকৈ ইহঁতৰ এসটি হোৱাটো আমি বিচাৰো সেইটোহে এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে এই হিচাপতে ট্ৰাইবেলটো হ'বলৈ গৈ আছে ভাৰত চৰকাৰৰ আমাৰ হোম মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াও কৈছে ভালকৈ যে এতিয়া যিখিনি অসমত ট্ৰাইবেল হৈ আছে ইহঁতে একো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক এসটিকৰণ কৰা হ'ব যোৱাকালিও প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ গ'ল যে এতিয়া ঢাকা যিখিনি ট্ৰাইবেল আছে ইহঁতে একো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক এসটিকৰণ কৰা হ'ব এতিয়া আমাৰ এই মেক্সিমাম আমাৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰ ধেমাজি আৰু এইফালে ঢেকিয়াজুলি ৰাঙাপাৰা বৰচলা এইখিনি অঞ্চলত আপসুয়ে যাই পেলাই আমাৰ বিৰোধী বা বড়ো অঞ্চলত যাই পেলাই আমাৰ বিৰোধী কৈ আছে যে হাগ্ৰামাক বড়ো সমাজৰ পৰা বয়কট কৰিব লাগে বুলি বা বড়ো অঞ্চলত সোমাব দিব নালাগে বুলি মোক আপসুয়ে পাৰিব এনেকুৱা কৰিবলৈ সাহস আছে আপসুয়ে মোক এনেকুৱা কৰিবলৈ আগত ইহঁতকে কৰিব লাগে ইয়াৰ পিছত দেখাম হয় না নহয় এই बे राङापारानि बर'फ्रा मा होखो माथो सिरि ना बुजानो गिनाय खोनाबायना बुजिबायना राङापारा ढेकियाजुलि गहपुर देवानि मारिहैबाय थायो बिसोरो जोंनि खोथाखौ गाज्रि बुंहैबाय थायो स्पष्ट हल ना 6 জনগোষ্ঠী ক্ষেত্ৰত হেতু আৰু এনডিএফবি আমাৰ বি সোমকৰ মানে ধীৰেন বড়ো
बे सुंथाग्रा माने नोंथ' नामफे कय ना स्टाइल तो बे सुंथाग्रा माने धीरेन बर' आमार प्रेसिडेंट एथिया एनडीपी इहते प्राइम मिनिस्टर मेमोरेंडम दिसे 2009 सनर आगस्ट माहत एनडीपी লগত আলোচনা কৰি ইহঁতেও কৈছে যে প্ৰাইম মিনিষ্টাৰ যেতিয়া মেমোৰেণ্ডাম দিছিলে এক নাম্বাৰতে আছে মানে আদিবাসী আৰু ৰাজবংশীসকলক বড়োলেণ্ড ষ্টেটত এছটি কৰিব লাগে ইহঁতে অৰিজিনেলি বড়ো বুলি কৈছে না কেনেকুৱা কৈছিল এনেকুৱা আচলতে ইহঁতে ৰাজবংশীসকলে বড়ো গোষ্ঠী বুলি কৈছে ইহঁতে মেমোৰেণ্ডামত অৰিজিনেলি বড়ো গোষ্ঠীৰে মানুহ সেইকাৰণে ইহঁতক এছটি কৰিব লাগে আমাৰ এনডিপি গোবিন্দ বসুমতাৰী আৰু বি শংকৰ ধীৰেন বড়ো ইমান মিছা কথা কয় ইহঁতে মোৰ ওপৰত এইফালে হাইৱে ডেইলি আন্দোলন না কোনে কৰিছে এইটো মোক যে ইমান মিছা মিছি ৰাইজৰ ওপৰত অপপ্ৰচাৰ চলাই আছে অপপ্ৰচাৰ কৰি আছে যে হাগ্ৰামাক বড়ো সমাজত সোমাব দিব নালাগে বড়ো গাঁৱত সোমাব দিব নালাগে উল্টা ইহঁতকে কৰিব লাগে এতিয়া কিয় ইমান মিছা কথা কিয় কৈছে বড়ো ৰাইজৰ ওপৰত কেনেকুৱা ক'ব পাৰি ইমান মিছা কথা माब्रै बुंनो हायो आबसुनि लिडारफ्रा बोरै बुंनो हायो गावसोरनोबो बागान सालियाव जनानै लेंहरनानै आरामसे राजबंशीजों मिटिं खालामनानै राजबंशीनि लिडार आख्रासु लिडारफोरजों मिटिं खालामनानै जे जोंहा जेबो आपत्ति गैया बिसोरखौ एसटि होनांगौ होननानै एग्रिमेन्टआ दङ मेमोरेन्डामावनो दं आरो जोंखौ दामबाय थादों साहा माने ओरै ओरैसो होननानै दा बेफोर माने खोब लासिंसिं आरो रमन बाग्लानि मा पार्टि दङ रमन बाग्लानिया बेहाबोथ' मेरला मेमोरेन्डाम दं आरो इलेक्सन मेनिफेस्ट'आव दङ बै समाव जेथियानाखि आमी बिपिएफ उरखाव বা কোনোবা লিডাৰ সেইফালে আপসু পাৰ্টিয়ে ইলেকশ্যন মেনিফেষ্টতে আছে কোচ ৰাজবংশীসকলক আদিবাসীসকলক এছটি দিব লাগে বুলি যেতিয়ালৈকে 2005 না 10 চনত ইলেকশ্যনৰ সময়ত এইবিলাক সব লিখিত আছে ইমান মিছা কথা কয় আৰু এই ছেপাৰেট বড়োলেণ্ড ইয়াৰ বিষয় লৈ আমাক শিকাব নালাগে ইউজি ব্ৰহ্ম বা কোনোবা আপসু লিডাৰসকলে মই কৈছে হয় যে আজিৰ দিনত বড়োলেণ্ড ছেপাৰেট ষ্টেট হোৱাটো ইমান সম্ভৱ নহয় বহুত কাম কৰিব লগা আছে আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰি কম আছে আমাৰ অঞ্চলত বিটিচি অঞ্চলৰ পৰা বছৰত কিমানজন ডক্টৰ ওলায় কিমানজন ইঞ্জিনিয়াৰ ওলায় এইবিলাক মই কৈছোঁ বা আমাৰ অঞ্চলত যথেষ্ট আইএছ অফিচাৰ এপিএছ অফিচাৰ বা ডক্টৰ ইঞ্জিনিয়াৰ নাই আমাৰ অঞ্চলত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমাৰ অঞ্চলত ঝাৰখণ্ড নিচিনা ছত্তীশগড় নিচিনা তেলেংগানা নিচিনা বা উত্তৰাখণ্ড নিচিনা ইণ্ডাষ্ট্ৰি বা অফিচাৰসকল নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা ঘাট ভাল হোৱা নাই এইকাৰণে কৈছোঁ মই আজিৰ দিনত ভাৰত চৰকাৰে কোনোবা ষ্টেটটো নতুনকৈ আৰু ডিভাইড কৰাৰ কোনো পলিচি নাই এই কথাটো যিসকল আন্দোলনকাৰী আমাৰ ইউজি ব্ৰহ্ম হওক বা কোনোবা লিডাৰেই হওক ভালকৈ জানে ছেপাৰেট ষ্টেট কেনেকৈ হ'ব কিন্তু মই আগতীয়াকৈ কোৱাৰ কাৰণে এইটো ভুল হ'ল আগতীয়াকৈ কোৱা কাৰণে মানে পলিচি बेनो बे योजनाथ' बेनोखा गाव साननाय बायदि जाबानो गासिबो भुल जाजोबो गासिबो बिनि थाखायनोथ' दिनै लेथेर फेथेर जादों माने जों खामानि मावनाया बैयाव दालां लुनायाबो बेहाय जानांगौमोन बै आफायावसो जानांगौ होनना बुङो बेना जोङो बहाबा मोनसे न' लुगोन हस्पिटाल लुगोन बेहाय जानांगौमोन बे हस्पिटाला बैयावसो जानांगौ होनना बुंग्राखा बेहा मालाबा जाया बेनो
दालाङा जेराव रायजोआ बिदों बेहाय दालाङा लुना होबाय दाना बेहाय नाङा ओइ एसे 5 मिनिटसो होनांगोन बेहाय जायाखै बे दालाङा बेना बेबायदिसो मिथिगौ बुरखावा दानि मानसि नङा जाम्बा खालामबाय थादों बे जों थानायाव रायजोखौ जाम्बा खालामहायो बर' रायजोफोरखौ ইমান বুৰ্বক বনাব পাৰে আমি থাকাত এই ইউজি ব্ৰহ্মই বড়োসকলক ইমান বুৰ্বক বনাব নোৱাৰিব আৰু আমি সেঞ্চুৰী মাৰিম 2000 মানে আমাৰতো 15 বছৰ হ'ল 25 বছৰলৈকে বিপিএফ চৰকাৰ চলাব সেঞ্চুৰী মাৰিব সিলভাৰ জুবিলি না কি কয় এইটো সিলভাৰ জুবিলি কি ভাবিছে পাৰিব সিলভাৰ জুবিলি পাতিব আমাৰ এই বিপিএফ দলে 25 বছৰ এতিয়াহে 15 বছৰ আৰু 10 বছৰ তেতিয়াতো আৰু খাব কিমান মই ক'ব মইতো এই বৰ মই বেছি দিন নাই যে 1 তাৰিখ মাছত 50 বছৰ হ'ব 50 বছৰ হ'ব বেছি দিন নাই মোৰ এই যে 1 তাৰিখ মাছ পাওয়া লব লব 50 বছৰ তাৰমানে হাফ সেঞ্চুৰী 50 বছৰ হৈছে বৰ মোৰ কি কৰিব এনেকুৱা আমাৰ 6 জন অগোষ্ঠীৰ ক্ষেত্ৰত সেইটোৱে যে কোনো ভুল বুজিব নালাগে আপসু বা এনডিএফবিয়ে যিটো লাইনৰ প্ৰচাৰ চলাই আছে এইটো একদম মিছা এটা ইলেকশ্যন আহি আছে বড়ো বা ট্ৰাইবেল ভোটটো বিপিএফ দলৰ পৰা কেনেকৈ ডিভাইড কৰি পেলাই নষ্ট কৰিব পাৰে বিপিএফক শেষ কৰিব পাৰে সেইটো কাৰণে আপসু বা এনডিএফবিয়ে সেইটো লাগি আছে সেইটোৱে বেলেগ একো নাই এইটো ইলেকশ্যনাৰী এমপি ইলেকশ্যন আহি আছে বিপিএফ দলক হাৰাবৰ কাৰণে বড়ো সমাজৰ পৰা বিপিএফক কেনেকৈ শেষ কৰিব পাৰে বা বিপিএফ দলটো কেনেকৈ মানে ট্ৰাইবেলৰ ভোটৰ পৰা শেষ কৰিব পাৰে সেইটো কাৰণে এইটো আন্দোলন এইটো মিনিংলেছ আন্দোলন নিজে দিছে আগতে 2006 চনতে দিছে ইহঁতে আৰু আমাৰ এনডিএফবিয়ে 2009 চনত এইটো ইলেকশ্যন আগে এইখিনি আৰু আমাৰ বিটিসিৰ বাহিৰতো আমাৰ বিশ্বজিৎ ডিমাৰীয়ে কৈছে অসম চৰকাৰৰ লগত ভালকৈ আলোচনা কৰি আছে যে বিটিসিৰ বাহিৰতো আমাৰ বড়ো কছাৰীসকলক এটা মানে কিবা একটা কাউন্সিল কৰি দিব পাৰে নাকি সেইটো অলৰেডি আসাম বাজেটৰ সেইদিনা বাজেট স্পীচত কোৱা হৈছে সেইটো নিশ্চয় অতি সোনকালে হ'ব কিন্তু যদি হ'ব লাগে আমি ইউনাইটেড থাকিব জানিব লাগিব বাহিৰৰ যিখিনি আমাৰ বড়ো সকল আছে কছাৰী সকল আছে আমি ইউনাইটেডলি একেলগে এই পদম ফুলটো এনেকুৱা টিপাব লাগিব নহ'লে নাপাব এমপি ইলেকশ্যনত ক'ত দিব নহ'লে আপোনালোকে যদি উল্টা কৰে বিটিসি বাহিৰত এই টিপাটো নহ'লে এইটো যদি উল্টা কৰে এনাউন্স কৰিলে কি হ'ব নাপাব টিপিব লাগিব ক'ৰবাত টিপিলে নহ'ব मिथिबाय उल्थामान मोजाङै नायनांगोन उल्थायाव थुफ्लांबाथाय जाखालाबो बियो मिथिबाय बिटिसिनि बाहेराना ओंखायनो गासिबो पलिटिकेल नों जुदि मोजाङै थाहैनो रोङोब्ला गासिबो मोनजोबगोन मिलायनानै थानो रोंनांगोन नङा एनाउन्स होबाय जागोन खिन्थु देरिबो जानो हागौना ओंखायनो जा थाब मोननायनि जाय सरकारा दङ बेजों एकदम थाफाथारनांगौ दासान्दि मोनथारनांगौसो नालाय नङा होमबा नाङा काउन्सिलखौ नांगौना नाङालाय दंना गैया राङाफारानि मानसिफोर दे गसं दे गैला थांजोब्बाय गल ना এইফালে বিটিসি বাহিৰৰ ৰাইজসকলে পাব্লিকসকলে थांजोब्बाय नङा বিটিসি সিংনিল'সে দে যেন আমাৰ আমি বিপিএফ দলে বিজেপিৰ লগতে আমি থাকিব আগন্তুক ইলেকশ্যনতো
আৰু আমি কৈছে এইবাৰ চেন্ট্ৰেলত বিজেপি চৰকাৰে আহিব কোনো ডাউট নাই এইটো বেলেগ বেলেগ ক'ৰবাত যিমানে মৰ্চা নাবানে কিয় এইবাৰ আকৌ বিজেপি চৰকাৰে আহিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ হ'ব সেইটো কিন্তু মনত ৰাখিবি ভুলতে ইফালে ক'ব নালাগে আমাৰ বিটিচিবাসী ৰাইজৰ কথা কওক বা অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ অসমৰ শান্তিৰ স্বাৰ্থত অসমৰ উন্নয়নৰ স্বাৰ্থত আমি যি চৰকাৰে আজি চৰকাৰ চলাই আছে যি পাৰ্টীয়ে চৰকাৰ চলাই আছে এই পাৰ্টীৰ লগতে একেলগে থাকি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতটো আমি মজবুত আমি কৰিব পাৰিব লাগিব তেতিয়াহে আজি যিখিনি সমস্যা লৈ পেলাই আজি অসমত বহুত ধৰণৰ আন্দোলন চলি আছে সেই আন্দোলনকাৰী আৰু চৰকাৰৰ মাজত যেটো ভুল বুজাবুজি হৈ আছে কথা এটাই আন্দোলনকাৰীসকলেও কৈছে যে আমাৰ অসম চুক্তিটো এনেকুৱাহে হ'ব লাগে আৰু সেইফালে চৰকাৰৰ ফালৰ পৰাই কৈছে যে এনেকুৱা হ'ব লাগে আমি যেনেকৈ আগত বড়োসকলে যেনিবা আমি বদলি বাইছৰ ঠাইগাৰ বা আপচু ছেপাৰেট ষ্টেট বিচাৰিছিলে বড়োলেণ্ড বিচাৰিছে আৰু কোনোবা জংঘলত থকা সকলেও বড়োলেণ্ড বিচাৰিছিলে ৰাস্তাটোহে বেলেগ বেলেগ কিন্তু টাৰ্গেট এটাই আছে এনেকুৱা নিচিনা লাগে কোনোবা কৈছে গ'লেও আমি অসমৰ যিমান জাতি জনগোষ্ঠী আছে খুলীয়া লোকসকল আছে ইহঁতৰ সুৰক্ষাটো আমি দিব পাৰে কোনোবা পাৰ্টীয়ে কৈছে যে নহয় সেইটো ৰাস্তাটো নহয় এনেকুৱা গ'লেহে সেইটো এনেকুৱা হ'ব সেইটোহে ডিফাৰেঞ্চ বেলেগ নহয় চৰকাৰো আজি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰি যাম বুলি কৈছে আৰু কাম কৰি আছে কোনো জাতিয়ে নষ্ট নহ'ব কোনো জাতিয়ে পিছ পৰি থকাটো বিচৰা নাই আন্দোলনকাৰীও কৈ আছে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা সেইখিনি পিছ পৰি থাকিব নালাগে সকলোকে একেলগে লৈ যাওঁ কাৰণে আন্দোলনকাৰীসকলেও আন্দোলন কৰি আছে ষ্টেজেঞ্চিপ বিলো এনেকুৱাই যেনক মই সেইটো বিষয়ে ইমান ক'বলৈ নাজানো যেনক মই এটা বিশ্বাস এইটো আসাম একৰ্ডৰ কথা আছু আৰু চৰকাৰৰ মাজত আলোচনাৰ মাজেদি এই সমস্যাটো সমাধান হ'ব মোৰ এটা বিশ্বাস তো এইখিনি ক'লো আমাৰ সময়ৰ অভাৱ যেন হওক আমাৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ বড়োসকলে নিশ্চয় স্পষ্ট হৈছে আমি বিপিএফ দলে আমাৰ বিপিএফ দলক যেনেকৈ গালি দি আছে আমাৰ এফচু বা এনডিএফবি বা কিবা এইটো পলিটিকেল ইলেকশ্যন আহি আছে সেইকাৰণে নিজৰটো লুকাই পেলাই ৰাখি আমাক মানে দগটো জাপিব বিচাৰিছে দগ নহয় সেইটো 6 জনগোষ্ঠীটো আজি নহ'লেও কালি নহ'লে পৰহি এছটি হ'বই আৰু ভাৰত চৰকাৰো কৈছে যে এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি নকৰাকৈ 6 জনগোষ্ঠীক ট্ৰাইবেল দিয়া হ'ব ইয়াত স্পষ্ট হ'ব তো ধন্যবাদ থাকিল আজি আমাৰ এই বড়োলেণ্ড ডে 17 বড়োলেণ্ড ডে অবজাৰভেশ্যনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি ইয়াত চিফ গেষ্ট হিচাপে আহি পেলাই আমাৰ বিটিচিবাসী ৰাইজৰ ওচৰত কিছু বক্তব্য ৰাখিব আৰু আমাৰ বিটিচিবাসী ৰাইজো বা বিটিচিৰ যিমান জাতি জনগোষ্ঠী আছে সকলৰ কাৰণে আজি খুব ভাগ্যৱান বুলি আমি ক'ব পাৰিব যিহেতু আমাৰ এই বড়োলেণ্ড ডেত আমাৰ চেম আহিছে বহুত কথা ক'ব আৰু আমাৰ অসমৰ যিখিনি উন্নয়নৰ কাম সেইবিলাক কথা লৈ পেলাই নিশ্চয় আপোনালোকক ভালকৈ জনাব মই সেইখিনিকে কৈ পেলাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ থেংক ইউ ধন্যবাদ